আজি আপোনালোকক এটা সাংঘাতিক পুৰস্কাৰৰ কথা কওঁ। ধৰক গ'ল্ড মেডেল, প্ৰত্যেকৰে জীৱনত তেনেকুৱা গ'ল্ড মেডেল পোৱাৰ সম্ভাৱনা আছে বা প্ৰত্যেকে গ'ল্ড মেডেল পাইছে বা কোনোবাই চিলভাৰ কোনোবাই ব্ৰঞ্জ। মোৰ জীৱনত এনেকুৱা এটা গ'ল্ড মেডেল পোৱাৰ সৌভাগ্য ঘটিছিল। মইনো ক'ত গ'ল্ড মেডেল পালোঁ এই সম্পৰ্কে আপোনালোকক মই এই ভিডিঅ'টোৰ মাজেৰে ক'ব খুজিছোঁ। একান্ত ব্যক্তিগত কথা। আপোনালোকে ধৰি ল'ব পাৰে যে মোৰ ঘৰত এখন পিতলৰ কৰচ ড্ৰয়িং ৰুমত ওলমি আছে। আপোনালোকে কল্পনা কৰকচোন যে ড্ৰয়িং ৰুমৰ বেৰত গান্ধীজীৰ ফটো থাকে, নেহেৰুৰ ফটো থাকে, মনালিছাৰ ফটো থাকে, কিন্তু কেনেকুৱা কৰচ এখন ওলমাই ৰখা হৈছে। এইটো কেনেকুৱা হয় আপোনালোকে কল্পনা কৰক দেই। এই কৰচখন সম্পৰ্কে বহুতে মোক সোধে যে আপুনি কৰচ ওলমাই ৰাখিলে ঘৰত। মই তেতিয়া কৈছিলোঁ যে কৰচ, এই যে দেখিছে আপুনি কৰচখন, এইখন মোৰ এথেন্স অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ। আচলতে কি এথেন্স অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ, আপুনি পাগল নকৰিব দেই। মই তেতিয়া কৈছিলোঁ চাওক, এই কৰচখনৰ এটা ইতিহাস আছে। যেতিয়া দেউতা হঠাৎ ঢুকাই থাকিল, যেতিয়া ছাত্ৰ জীৱনৰ প্ৰায় শেষ হওঁ এনেকুৱা এটা অৱস্থাত দেউতা হঠাৎ ঢুকাই থাকিল। পৰিয়ালৰ দায়িত্ব নিজৰ ওপৰত পৰিল। মানে কি হয়, একেবাৰে ধোঁৱা কোৱা দেখিছোঁ। তেতিয়া বুজিছিলোঁ যে বাপ মৰিলে সংসাৰৰ ভাৰ, মাক মৰিলে ভোজনৰ চাৰখাৰ, এনেকুৱা কথা আমি গ্ৰাম্য সমাজ জীৱনত শুনিছিলোঁ। মই তেতিয়া উপলব্ধি কৰিছিলোঁ দেউতাৰ মৃত্যুৰ পিছত মই ৰঙা নীলা দেখিছোঁ। মই কেনেকৈ এই পৰিয়ালটো কেনেকৈ মেনেজ কৰিম। তেতিয়া ভাবিলোঁ যে নহয়, মই কিবা এটা কৰিব লাগিল। চাৰ্টিফিকেটৰ কথা বেছিকৈ নাভাবি মই কাম এটাত লাগি গ'লোঁ। তাৰপিছত দেউতাৰ ঢুকোৱাৰ এমাহ হৈ গ'ল, 2 মাহ হৈ গ'ল। মায়ে কৈছিলে যে এটা বস্তু লাগিছিলে, যে কৰচ এখন খুব প্ৰয়োজন হৈছিলে, কৰচ এখন আনিব পাৰিবি নেকি। তেতিয়া মই ভাবিলোঁ মোৰ লগত পইচা নাই বা কৰচখন কিনিবলৈ মোৰ ব্যৱসায়টো থন ধৰি উঠা নাই। কিন্তু মই কি কৰিলোঁ, বাজিত লগাই দিলোঁ নিজৰ মনটোক, যে কৰচখন যোগাৰ কৰিব পৰাকৈ পইচা লাগিবই। তাৰপিছত মই আপোনালোকক এই যে কৰচকৈ কৈ আছোঁ, কৰচখনক গোটেই অসমে বুজি পোৱাকৈ হেতা বুলি ক'ব লাগিব। হেতা, সেই হেতাখন মই কিনি আনিলোঁ এদিন। 300-350 গ্ৰামৰ হ'ব হেতাখন। মই মোৰ বিধৱা আইৰ হাতত তুলি দিলোঁ হেতাখন। আইয়ে ইমান আনন্দ প্ৰকাশ কৰিছিলে, আইৰ চকুত এটা সেমেকি উঠিছিল। আৰু তেতিয়া মোৰ এনেকুৱা লাগিছিল যে কৰচৰ যিটো বা হেতাৰ যিটো চিকমিকনি আৰু আইৰ যিটো হাঁহি দেউতা মৰাৰ পিছত, এনেকুৱা লাগিছিল যেন মই এটা সোণৰ মেডেল কঢ়িয়াই আনিছোঁ আইৰ হাতত। আৰু তেতিয়া আইৰ হাতত গুজি দিওঁতে আইয়ে ভাবিছিল যে নহয়, ই সংসাৰৰ দায়িত্ব ল'ব পাৰিব। চাওক, তেতিয়াৰে পৰা এই হেতাখনক মই গৰ্ব কৰি কওঁ। তাৰপিছত যে হেতাখন কি, মই তেতিয়া কওঁ যে হেতাখন যে মোৰ জীৱনৰ এথেন্স অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ। আৰু তেতিয়াৰ পৰা মোৰ কনফিডেন্স লেভেলটো আহি গ'ল। যদি মই হেতা কিনিব পাৰোঁ, মই কেৰাহী কিনিব পাৰিম, মই সান্দি কিনিব পাৰিম, মই বহা এখন চকী কিনিব পাৰিম, মই মনা ভৰ্তি কৰি আইয়ে কোৱা সেই লিষ্টমতে বস্তু আনিব পাৰিম। যে ভণ্টিয়ে যিটো কছমেটিক্স যিখিনি মিনিমাম ব্যৱহাৰ কৰে সেইখিনি মই আনিব পাৰিম। সেইকাৰণে কৈছোঁ এই হেতাখন মোৰ এথেন্স অলিম্পিকৰ প্ৰথমটো স্বৰ্ণ। গতিকে হেতা বা কৰচ প্ৰসংগত মোৰ যিটো ভিডিঅ' আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰিব।